নমস্কাৰ বন্ধুসকল, মই লক্ষ্যজ্যোতি আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ ভৱিষ্যতে অধিক পৰিমাণে গ্ৰ' কৰিবলগীয়া এটা ব্যৱসায় প্ৰতিষ্ঠান, যিটো ব্যৱসায় প্ৰতিষ্ঠানত আপুনি আপোনাৰ টকা বিনিয়োগ কৰি আগন্তুক দিনত যথেষ্ট পৰিমাণে লাভৱান হ'বলৈ সক্ষম হ'ব। আপুনি যদি এজন উদীয়মান ব্যৱসায়ী, এজন আগ্ৰহী ব্যৱসায়ী, যদি আপুনি আপোনাৰ টকা আগন্তুক দিনত এটা ব্যৱসায় প্ৰতিষ্ঠানত ইনভেষ্ট কৰিব বিচাৰি আছে, য'ত যথেষ্ট পৰিমাণে লাভৱান হ'ব পাৰে, তেন্তে মই দিয়া এই ব্যৱসায় প্ৰতিষ্ঠানটোত আপুনি আপোনাৰ টকা ইনভেষ্ট কৰক আৰু আগন্তুক দিনত আপোনাৰ ব্যৱসায় প্ৰতিষ্ঠানটো যথেষ্ট পৰিমাণে লাভৱান হওক, তাৰ লগতে আন 10জনকো কৰ্মসংস্থাপন দিবলৈ সক্ষম হ'ব। মই ক'বলৈ ওলোৱা প্ৰথম ব্যৱসায় প্ৰতিষ্ঠানটো হৈছে ইলেক্ট্ৰিক কাৰ ব্যৱসায়। ইলেক্ট্ৰিক কাৰৰ ইণ্ডাষ্ট্ৰি এনেকুৱা এটা ব্যৱসায়, যিটো ব্যৱসায় আগন্তুক দিনত যথেষ্ট পৰিমাণে গ্ৰ' কৰিবলৈ সক্ষম হ'ব। কাৰণ আজি মাৰ্কেটত পেট্ৰল ডিজেলৰ যিটো ক্ৰাইচিছ, যিটো অভাৱ পৰিলক্ষিত হৈছে, তাৰ যি মূল্য বৃদ্ধিয়ে দেখা দিছে, তাৰ ফলত আজি জনসাধাৰণে তাৰ পৰা পৰিত্ৰাণ পাবলৈ বেলেগ এটা অপশ্যন বিচাৰি আছে। গতিকে তাৰ সেই অসুবিধাৰ অভাৱ পূৰা কৰিবলৈ ইলেক্ট্ৰিক কাৰে ডাঙৰ এখন বজাৰ ল'বলৈ সক্ষম হ'ব। এতিয়া আপুনি যদি এজন উদীয়মান ব্যৱসায়ী, আপুনি যদি আপোনাৰ টকা বিনিয়োগ কৰিব বিচাৰিছে, তেন্তে আপুনি ইলেক্ট্ৰিক কাৰৰ ইণ্ডাষ্ট্ৰিত নিশ্চিতভাৱে আপোনাৰ টকা বিনিয়োগ কৰক। ইলেক্ট্ৰিক কাৰৰ আগন্তুক দিনত বজাৰত ইলেক্ট্ৰিক কাৰৰ ডিলাৰশ্বিপ খুলি আপুনি বা ইলেক্ট্ৰিক মটৰচাইকেলৰ ডিলাৰশ্বিপ খুলি আপুনি এই ব্যৱসায়টোত যথেষ্ট পৰিমাণে লাভৱান হ'বলৈ সক্ষম হ'ব। তাৰ লগতে আগন্তুক দিনবোৰত আজি ৰাস্তা কাণত যিদৰে পেট্ৰল ডিজেলৰ পাম্প আছে, ঠিক তেনেদৰে ইলেক্ট্ৰিক কাৰৰ চাৰ্জিং পইণ্ট বহিব। গতিকে আপোনাৰ যদি সুবিধা আছে, আপোনাৰ হাতত যদি টকা আছে, তেন্তে আপুনি ইলেক্ট্ৰিক কাৰৰ চাৰ্জিং পইণ্ট খুলি আগন্তুক দিনত যথেষ্ট পৰিমাণে লাভৱান হ'বলৈ সক্ষম হ'ব। গতিকে আপুনি আপোনাৰ সুবিধা অনুসৰি বা আপোনাৰ টকা ইনভেষ্ট কৰি ইলেক্ট্ৰিক চাৰ্জিং পইণ্টৰ ব্যৱস্থা কৰক আৰু আগন্তুক দিনত তাৰ পৰা যথেষ্ট পৰিমাণে লাভৱান হওক। তাৰ লগতে আগন্তুক দিনত ইলেক্ট্ৰিক কাৰৰ মাৰ্কেট লোৱাৰ লগে লগে তাৰ ছাৰ্ভিচ চেণ্টাৰ বা ৱৰ্কশ্বপৰ প্ৰয়োজন হ'ব। গতিকে আপুনি যদি মেকানিকেল লাইনৰ মানুহ বা ৱৰ্কশ্বপ ইঞ্জিনিয়াৰিং বিভাগত কাম কৰে, তেন্তে এই বিভাগটোত আপুনি ৱৰ্কশ্বপ খুলি বা তেনেকুৱা ছাৰ্ভিচ চেণ্টাৰ খুলি আগন্তুক দিনত যথেষ্ট পৰিমাণে লাভৱান হ'ব পাৰিব। আৰু যদি আপুনি তাৰ লগতে আপোনাৰ কেৰিয়াৰ গঢ়িবলৈ বিচাৰিছে, তেন্তে ইলেক্ট্ৰিক ইঞ্জিনৰ বিষয়ে কেৰিয়াৰ গঢ়ক, ইলেক্ট্ৰিক কাৰৰ মেকানিকেল ডিপাৰ্টমেণ্টৰ কেৰিয়াৰ গঢ়ক। ভৱিষ্যতে এই উদ্যোগটোৱে যথেষ্ট লাভৱান হ'ব আৰু আপুনি আপোনাৰ এটা সুন্দৰ ভৱিষ্যত গঢ়িবলৈ সক্ষম হ'ব। ইয়াকে কৈ আজি মোৰ এই ব্যৱসায় টিপছটো সামৰণি মাৰিছোঁ। যদি আপোনাৰ মোৰ এই ভিডিঅ'টো ভাল লাগিছে, তেন্তে লাইক কৰি দিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় হিন্দ।